সকলো বন্ধু বান্ধৱীক তথা শুভাকাংক্ষীসকলক মই প্ৰথমে শাৰদীয় দুৰ্গা উৎসৱৰ শুভেচ্ছা জনাইছোঁ। বিশেষকৈ আজি মহাষ্টমী দিনৰ পৰা মই আৰম্ভ কৰিব গৈ আছোঁ মোৰ এটা নতুন ইউটিউব চেনেল, যাৰ নাম RJ সুৰজ। এই RJ সুৰজলৈ আপোনালোকৰ প্ৰথমে শুভেচ্ছা জ্ঞাপন কৰিছোঁ শাৰদীয় দুৰ্গা পূজাৰ লগতে আপোনালোকক RJ সুৰজলৈ স্বাগতম জনাইছোঁ। সাম্প্ৰতিক সময়ত যি পৰিস্থিতি দেখিবলৈ পোৱা গৈছে, বিভিন্ন ধৰ্মৰ ওপৰত আমি যেনেকৈ মতভেদ কৰোঁ তাৰ ওপৰত কিছু আমি আলোচনা কৰিবলৈ বিচাৰিছোঁ। বিশেষকৈ মোৰ বন্ধু বান্ধৱীসকলক জনাওঁ যে আমি যিহেতু কিছুমান সামাজিক মাধ্যমত আমি কিছু সংখ্যক যি বাৰ্তা থাকে সেই বাৰ্তাসমূহ আমি দেখিবলৈ পাইছোঁ, তথা সামাজিক মাধ্যমত আমি হয়তো বন্ধুত্ব গঢ়াৰ এটা মাধ্যম হিচাপে গঢ়ি তোলা হয়। ইনষ্টাগ্ৰামকে হওক, টুইটাৰকে হওক, ইউটিউবকে হওক তথা ফেচবুককে হওক। বিশেষকৈ ফেচবুকত আমি যিহেতু জানো যে ফেচবুকত দেখিবলৈ পোৱা যায় বিভিন্ন সময়ত আমি কোনোবাই যদি আমাক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াই আমি লগে লগে একচেপ্ট কৰোঁ। সেই ফ্ৰেণ্ড ৰিকুৱেষ্টৰ যি ক'ব লাগিব, ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠোৱাৰ লগে লগে আমি একচেপ্ট কৰোঁ। তেওঁ কোন হয়, কি ধৰ্মৰ হয়, কি জাতিৰ হয়, কি জনগোষ্ঠীৰ হয়, আমি সেই বিষয়ে আমি জ্ঞাত নহয়, কিন্তু তেওঁক আমি একচেপ্ট কৰোঁ। সেই একেদৰে ধৰক কোনোবাই যদি আমাক ফ'ল' কৰিব পাৰে, বিভিন্ন ধৰ্মৰ লোকসকলে আমাক ফ'ল' কৰিব পাৰে, আমিও তেখেতসকলক বিভিন্ন ইছলাম ধৰ্মক হওক বা খ্ৰীষ্টান ধৰ্মকে হওক বা বৌদ্ধিককে হওক বা হিন্দু ধৰ্মকে হওক, সকলোকে আমি একচেপ্ট কৰোঁ বা ফ'ল' কৰোঁ। ঠিক তেনেদৰে আমি যেনেদৰে সামাজিক মাধ্যমত আমাৰ যি দায়িত্ব আমি পালন কৰোঁ, সেই একে দায়িত্ব যদি আমি সাম্প্ৰতিক সময়ত যদি পালন কৰোঁ, তেতিয়াহ'লে এদিন হয়তো ভাৰতবৰ্ষ তথা অসম বিশ্বৰ ভিতৰত শ্ৰেষ্ঠ এখন দেশ বা ৰাজ্য হিচাপে গঢ় ল'বলৈ সক্ষম হ'ব। ক'ব লাগিব এইখিনিতে এটা কথা ক'ব লাগিব যে যদি আমি সামাজিক মাধ্যমক যদি চাইটত থৈ আমি সম্পৰ্কৰ মাজলৈ সোমাই আহোঁ, হয়তো কোনোৱে আমাক আমি কাৰোবাক যদি বন্ধুত্ব হিচাপে গঢ়ি তোলোঁ, কিন্তু সেই বন্ধুত্ব আমি স্থায়ীভাৱে গঢ় লোৱা আমি দেখিবলৈ পোৱা নাযায়। বিশেষকৈ বন্ধু বান্ধৱীসকল, বিশেষকৈ এই ক্ষেত্ৰত আমি অলপ সচেতন হ'ব লাগিব। যিহেতু আমি কাৰোবাক যদি কোনো অন্যান্য ধৰ্মৰ বা বিভিন্ন ধৰ্ম, ভাষা, জাতিৰ লোকসকল থাকিলেও আমি সেই বন্ধুত্বটো আমি গঢ়ি তুলিবলৈ চেষ্টা কৰিব লাগিব। বিশেষকৈ সামাজিক মাধ্যমত আমি যেনেদৰে বন্ধুত্ব একটা গঢ়ি তোলোঁ, সেই বন্ধুত্বকে যদি আমি আমাৰ যিটো সমাজত আমাৰ যিটো কৰণীয় আছে, সেই কৰণীয়ৰ কাৰণে আমি যদি সেই বন্ধুত্বটো গঢ়ি তোলোঁ, তেতিয়াহ'লে আমি অসমখনক বা ভাৰতবৰ্ষখনক এখন শ্ৰেষ্ঠ দেশ হিচাপে গঢ়ি তুলিবলৈ সক্ষম হ'ম। বিশেষকৈ দেখিবলৈ পোৱা গৈছে সামাজিক মাধ্যমত, মই ইতিমধ্যে উল্লেখ কৰিছোঁ, সামাজিক মাধ্যমত আমি কোনো এজন লোকে যদি আমাক ফ্ৰেণ্ড ৰিকুৱেষ্ট পঠিয়াই আমি লগে লগে একচেপ্ট কৰোঁ। সেই একেদৰে কোনো অন্যান্য ধৰ্মৰ লোকসকলে যদি আমাক বন্ধুত্ব হিচাপে লয়, আমি সেই বন্ধুত্বক গ্ৰহণ কৰিব লাগিব। লগতে তেওঁৰ যি ধৰ্ম, এই ভাষা, জাতি, হিংসাৰ যিসমূহ আছে, সেইসমূহ আমি হিংসাৰ চকুৰে বা হিংসাৰ নজৰে চাব নালাগিব। বিশেষকৈ মই যিহেতু মোৰ বন্ধু বান্ধৱীসকলক আজি মহাষ্টমীৰ দিনৰ এই যি প্ৰাংগণৰ পৰাই মই মোৰ বন্ধু বান্ধৱীসকলক মই অনুৰোধ কৰোঁ, আপোনালোকে যিহেতু এই যিটো সামাজিক মাধ্যমত আমি যেনেদৰে বন্ধুত্ব গঢ়ি তুলিব পাৰোঁ, ঠিক একেদৰে আমি আমাৰ যি সমাজত বিভিন্ন জাতি ধৰ্মৰ জনগোষ্ঠীৰ লোকসকলে মিলা প্ৰীতিৰে যেনেকৈ সামাজিক মাধ্যমত আমি মিলি একেলগে মিলা জুলা হৈ আমি বাৰ্তালাপ কৰোঁ, সেই একেদৰে আমি যদি সমাজতো বিভিন্ন জাতি ধৰ্ম ভাষা নিৰ্বিশেষে আমি একেলগে হৈ বা সকলো নিৰপেক্ষভাৱে আমি যদি বন্ধুত্ব আগবঢ়াওঁ, তেতিয়াহ'লে হয়তো আমি অধিক আগবাঢ়ি যাব পাৰোঁ। বিশেষকৈ যিহেতু বৰ্তমান সাম্প্ৰতিক সময়ত যি বন্ধুত্বৰ এনাজৰী অত্যন্ত জৰুৰী হৈছে, এই এনাজৰীৰ আগবঢ়াই যাবৰ বাবে আমি চেষ্টা চলাব লাগিব, আমি আগলৈ যাবলৈ চেষ্টা চলাব লাগিব। আমি যিহেতু এই বন্ধুত্বৰ খাতিৰত সামাজিক মাধ্যমত যেনেদৰে বন্ধুত্ব গঢ়া হয়, সেই একে ধৰণে আমি আমাৰ যিটো সমাজত
এই বন্ধুত্ব গঢ়িবলৈ আমি চেষ্টা কৰিব লাগিব। বন্ধুসকল, বিশেষকৈ মোৰ আজিৰ এই প্ৰথম ভিডিঅ' আপোনালোকে মোৰ ভিডিঅ' চাই কেনে পালে কমেণ্ট কৰিব। লগতে আপোনালোকে মোক মোৰ যিহেতু নতুন ইউটিউব চেনেল, এই ইউটিউব চেনেলক সমাজৰ আগত আগবাঢ়ি যাবৰ বাবে আপোনালোকে চেষ্টা চলাব। আপোনালোকে শ্বেয়াৰ কৰিব, মোৰ এই ভিডিঅ'খন আপোনালোকে শ্বেয়াৰ কৰিব। লগতে মোৰ যি ফেচবুক পেজ আছে, ফেচবুক RJ সুৰজ নামৰ যি ফেচবুক পেজ আছে, ফেচবুক পেজখন ফলো কৰিব। লগতে মোৰ যিখন ইউটিউব চেনেল RJ সুৰজ নামৰ ইউটিউব চেনেল আছে, সেই ইউটিউব চেনেল ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।